हेलो फ्रेंड्स मैं डॉक्टर विप्लवे आपलोक स्वागतम जनाइছো मोर चेनेलर अन्य एटी ভিডিওলৈ আশা কৰো আপোনালোক সকলোৱে ভালে কুশলে আছে আপোনালোকে বাৰু মোৰ ভিডিওবোৰ চাই কেনে পাইছে মোক কমেন্ট কৰি জনাবচোন আজিৰ ভিডিওটোত মই গ্যাস্ট্ৰাইটিছৰ বিষয়ে কথা পাতিম গ্যাস্ট্ৰাইটিছ কি ইয়াৰ পৰা আৰোগ্য লাভ কৰিবলৈ কি কৰিব লাগে আৰু ইয়াৰ চিকিৎসা আদিৰ বিষয়ে অলপ বিস্তৃতভাৱে আলোচনা কৰিম গতিকে ভিডিওটো শেষলৈকে চাই থাকিব গ্যাস্ট্ৰাইটিছ হৈছে পাকস্থলীৰ ভিতৰৰ অংশত হোৱা এক ধৰণৰ ইনফ্লামেশ্যন যি সাধাৰণতে ভুল খাদ্যাভ্যাস মানসিক চাপ বা বেলেগ স্বাস্থ্যজনিত সমস্যাৰ বাবে দেখা দিয়ে এই সমস্যাই পেটত জ্বলা পোৰা অনুভূতি বমি ভাব বা অস্বস্তিৰ সৃষ্টি কৰিব পাৰে ইয়াৰ পৰা আৰোগ্য লাভ কৰিবলৈ খাদ্য অভ্যাস জীৱনধাৰা প্ৰাকৃতিক আৰু চিকিৎসাগত পন্থা গ্ৰহণ কৰা উচিত এতিয়া মই কথা পাতিম গ্যাস্ট্ৰাইটিছৰ পৰা আৰোগ্য লাভ কৰিবলৈ কিছু পৰামৰ্শৰ গ্যাস্ট্ৰাইটিছৰ পৰা আৰোগ্য লাভ কৰিবলৈ পৰামৰ্শসমূহ হ'ল 1 খাদ্য আৰু পানীয়ৰ পৰিৱৰ্তন মছলাদাৰ আৰু টেঙা খাদ্য এৰাই চলক টেঙা ফল বিলাহী জলকীয়া ভিনেগাৰৰ দৰে টেঙা খাদ্য আৰু অধিক মছলাযুক্ত খাদ্যই গ্যাস্ট্ৰাইটিছৰ সমস্যা বৃদ্ধি কৰে এই খাদ্যসমূহ এৰাই সহজে হজম কৰিব পৰা আৰু নৰম খাদ্য গ্ৰহণ কৰিব লাগে সহজপাচ্য খাদ্য গ্ৰহণ চাউল মগুৰ দালি ফলমূল যেনে কেৰেলা কল আদিৰ লগতে কম পৰিমাণে মাংস আদি খোৱা উচিত কেফেইন আৰু এলকহল এৰাই চলক চাহ কফি কাৰ্বহাইড্ৰেট পানীয় আৰু এলকহলে গ্যাস্ট্ৰাইটিছৰ উপসৰ্গ বেছি কৰিব পাৰে সেয়ে এইবোৰ এৰাই পৰিমিত পৰিমাণত পানী খাব পৰিমাণবদ্ধ খাদ্য খাব অলপ খাদ্য কিন্তু বেছি সময় অন্তৰে খাওক বেলেগ সময়ত অলপ পৰিমাণৰ খাদ্য গ্ৰহণ কৰাটোৱে হজমক সহজ কৰিব 2 দৈনন্দিন অভ্যাসৰ পৰিৱৰ্তন ধূমপান এৰাই চলক ধূমপানে পাকস্থলীৰ আভ্যন্তৰীণ অংশত ক্ষতি সাধন কৰে সময়মতে খাদ্য গ্ৰহণ খালী পেটত বহুত সময় থাকিলে এচিড উৎপাদন বাঢ়ি গ্যাস্ট্ৰাইটিছৰ সমস্যা বৃদ্ধি কৰিব পাৰে নিয়মিত সময়ত খাদ্য গ্ৰহণ কৰাটো খুবেই জৰুৰী মানসিক চাপ কমাওক অধিক মানসিক চাপ গ্যাস্ট্ৰাইটিছৰ এটা প্ৰধান কাৰণ হেয়া কমাবলৈ যোগ ধ্যান বা হাঁহি ধেমালিৰে মন শান্ত ৰাখিব লাগে 3 প্ৰাকৃতিক উপায় গ্যাস্ট্ৰাইটিছৰ পৰা প্ৰাকৃতিক উপায়েৰে আৰোগ্য লাভ কৰাৰ কিছু সহজ পথ আদাৰ ৰস আৰু মধুৰ মিশ্ৰণ পেটৰ জ্বলা আৰু এচিডিটি কমাবৰ বাবে আদাৰ ৰসত মধু মিশ্ৰিত কৰি খাব পাৰে গৰম পানীত নিমখ আৰু মধু মিশ্ৰণ ই পেটৰ ভিতৰ ভাগ শীতল আৰু হজমত সহায় কৰে এলোভেৰা ই পাকস্থলী শীতল কৰি ইনফ্লামেশ্যন হ্ৰাস কৰে তুলসী পাতৰ ৰস দিনে দুবাৰ গ্ৰহণ কৰিলে পেটৰ এচিডিটি নিয়ন্ত্ৰণ কৰিব পাৰি 4 ভেষজ খাদ্য চন্দন আৰু জ্যেষ্ঠমধু গ্যাস্ট্ৰাইটিছৰ ক্ষেত্ৰত পাকস্থলীত ইনফ্লামেশ্যন কমাবৰ বাবে অত্যন্ত উপকাৰী গৰম পানীত লেবুৰ ৰস ই পাকস্থলীৰ হজম শক্তি বৃদ্ধি কৰে 5 চিকিৎসাগত পৰামৰ্শ যদি ঘৰত কৰা সকলো চেষ্টাৰ পিছতো সমস্যাৰ উন্নতি নহয় তেন্তে চিকিৎসকৰ পৰা পৰামৰ্শ লোৱা উচিত এন্টাসিড ঔষধ চিকিৎসকৰ পৰামৰ্শ মতে এন্টাসিড বা প্ৰটন পাম্প ইনহিবিটৰ ঔষধ ব্যৱহাৰ কৰিব পাৰে এণ্ডোস্কোপিৰ প্ৰয়োজন যদি দীৰ্ঘকালীনভাৱে গ্যাস্ট্ৰাইটিছ হয় তেনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ মতে এণ্ডোস্কোপি কৰাৰ প্ৰয়োজন হ'ব পাৰে এতিয়া কথা পাতিম গ্যাস্ট্ৰাইটিছৰ ক্ষেত্ৰত ল'ব লগা জৰুৰী সতৰ্কতা কেইটাৰ বিষয়ে লক্ষণ উপেক্ষা নকৰিব যদি উপসৰ্গসমূহ বেছি হৈ পৰে যেনে বমি হঠাৎ তীব্ৰ বিষৰ অনুভূতি তেনে ক্ষেত্ৰত ততাতৈয়াকৈ চিকিৎসকৰ সৈতে যোগাযোগ কৰক অস্বাস্থ্যকৰ খাদ্যাভ্যাস এৰাই চলক জাংক ফুড আৰু অনিয়মিত খাদ্যাভ্যাস গ্যাস্ট্ৰাইটিছৰ মূল কাৰণ অৱশেষত ক'ব লাগিব যে গ্যাস্ট্ৰাইটিছৰ পৰা আৰোগ্য লাভৰ বাবে স্বাস্থ্যকৰ খাদ্যাভ্যাস প্ৰাকৃতিক পথ্য দৈনন্দিন জীৱনধাৰাৰ উন্নতি আৰু চিকিৎসকীয় পৰামৰ্শ অনুসৰণ কৰাটো একান্ত প্ৰয়োজন
সময়মতে ব্যৱস্থা ল'লে এই সমস্যাৰ পৰা সুস্থ হৈ জীৱনৰ প্ৰতি স্বাভাৱিক অৱস্থা বজাই ৰাখিব পাৰি। আজিৰ ভিডিঅ'টোত মই গেষ্ট্ৰাইটিছৰ বিষয়ে অলপ কথা পাতিলোঁ আৰু ইয়াৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰি তাৰ বিষয়ে অলপ আলোচনা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আকৌ লগ পাম আন এটি স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে ধন্যবাদ।